অসমৰ অতি কমেও 20 বিধ ফচলৰ ওপৰত, যেনেকৈ ধান, যেনেকৈ সৰিয়হ, যেনেকৈ মৰাপাট, যেনেকৈ শাক পাচলি, এনেকৈ বিধ ফচলৰ ওপৰত আমি মিনিমাম ছাপোৰ্ট প্ৰাইচ দিম। উজনি অসমৰ ক্ষুদ্ৰ চাহ খেতিয়কবিলাকৰ পাতৰ আমি মিনিমাম ছাপোৰ্ট প্ৰাইচ অতি কমেও 30 টকা দাম দিবই লাগিব। হয় চৰকাৰে কিনি ল'ম, নহ'লে মানে ফেক্টৰীবিলাকে কিনি ল'ব লাগিব। আৰু কোনোবা ফেক্টৰীয়ে যদি 30 টকাতকৈ কম দামত কিনে, তেতিয়াহ'লে সেই ফেক্টৰীৰ মালিকক গ্ৰেপ্তাৰ কৰা হ'ব, তাৰ কাৰণে আইন ৰচনা কৰা হ'ব। অসমৰ খেতিয়কবিলাকৰ উৎপাদিত বস্তুৰ নামনি অসমত ধৰক আপোনাৰ এতিয়া ৰবৰ খেতি হয়, আৰু উজনি অসমৰ আমাৰ চাহপাতৰ খেতি হয়, ক্ষুদ্ৰ চাহ খেতি। এই খেতিবিলাকৰ আমি মিনিমাম ছাপোৰ্ট প্ৰাইচ এটা আমি দিম, MSP বুলি যাক কয়, যাতে প্ৰত্যেকজন খেতিয়কে কেতিয়াও খেতি কৰি লোকচানত ভৰিবলগীয়া নহয়। এইটো আমাৰ দ্বিতীয় প্ৰতিশ্ৰুতি, দ্বিতীয় সংকল্প, দ্বিতীয় গেৰাণ্টি। আমাৰ তৃতীয় মিনিমাম ছাপোৰ্ট প্ৰাইচ, MSP, মিনিমাম ছাপোৰ্ট প্ৰাইচ। মিনিমাম ছাপোৰ্ট মানে হ'ল উৎপাদনৰ যিমানটো খৰচ হয় তাৰ 3 গুণ দাম আমি সেইটো দিম। 5 টকা খৰচ হ'লে 15 টকা দাম উৎপাদনত। এতিয়া যে শদিয়াত যে আলু পেলাই দিছে, আলু আৰু কোনেও পেলাব নালাগে। আলু উৎপাদন কৰোঁতে যদি 10 টকা খৰচ হৈছে, তেতিয়াহ'লে আমি তাৰ উপযুক্ত দাম দিম। এইটো কথা আপোনালোকক গেৰাণ্টি দিছোঁ। আৰু অকল খেতিয়কবিলাককে দাম দিয়া নহয়। এতিয়া আমাৰ গাঁৱত 3 টকাত বিলাহী কিনি আনিছে আৰু ইয়াত 60 টকাত বিলাহী বিক্ৰী কৰিছে। আমি খেতিয়কবিলাকক 15 টকাত বিলাহী দাম দিম, আৰু 60 টকা নহয়, আমি 30 টকাত বিলাহী খাবলৈ দিম গ্ৰাহকৰ কাৰণে। গতিকে আমাৰ দ্বিতীয় একেলগতে হ'ল যে আমি যেনেকৈ খেতিয়কক MSP দিম, তেনেকৈ গ্ৰাহকবিলাকক আমি উচিত দামত বস্তু বিক্ৰী কৰিম। গ্ৰাহকৰো লাভ আৰু আপোনাৰ খেতিয়কৰো লাভ। মাজত যিবিলাক মধ্যভোগী থাকে সেইবিলাক নাইকিয়া কৰিম, চিণ্ডিকেটটো নাইকিয়া কৰি দিম, মাজত পইচা খোৱাৰ ব্যৱস্থাটো নাইকিয়া কৰি দিম, আৰু নাইকিয়া কৰি দি আমি ডাইৰেক্টলি খেতিয়ক আৰু গ্ৰাহকৰ মাজত সম্পৰ্ক স্থাপন কৰি দিম। এইটো হ'ল আমাৰ দ্বিতীয় প্ৰতিশ্ৰুতি বা গেৰাণ্টি। আমাৰ তৃতীয় কামটো হ'ব যে অসমৰ প্ৰতিখন গাঁৱত, প্ৰতিখন নগৰৰ ৱাৰ্ডত, প্ৰতিখন বাগানৰ লাইনত আৰু প্ৰতিটো চৰ চাপৰিতে আমি সেই ঠাইত উৎপাদিত হোৱা বস্তুবিলাকৰ ওপৰত ভিত্তি কৰি আমি ক্ষুদ্ৰ উদ্যোগ প্ৰতিষ্ঠা কৰিম। যেনেকৈ ধৰক টাউনত যদি আমি পিঠাৰ ইণ্ডাষ্ট্ৰি তৈয়াৰ কৰিলোঁ, বা আপোনাৰ কাপোৰ চিলোৱাৰ ইণ্ডাষ্ট্ৰি তৈয়াৰ কৰিলোঁ, গাঁৱত আমি বিলাহীৰ পৰা টক বনোৱা, জেলি বনোৱা, চচ বনোৱাৰ ইণ্ডাষ্ট্ৰি তৈয়াৰ কৰিম। গাঁৱত আমি ভীমকলৰ পৰা চেৰেলেক বনোৱাৰ, ভীমকলৰ পৰা হৰলিক্স মানে বেবী ফুড বনোৱাৰ ইণ্ডাষ্ট্ৰি আমি তৈয়াৰ কৰিম। কঁঠালৰ পৰা বেবী ফুড বনোৱাৰ ইণ্ডাষ্ট্ৰি আমি তৈয়াৰ কৰিম। আমাৰ আদা, আমাৰ ভোট জলকীয়াৰ পৰা আমি বেলেগ বস্তু তৈয়াৰ কৰাৰ ইণ্ডাষ্ট্ৰি তৈয়াৰ কৰিম। আৰু অসমত খেতি কৰা মানুহকেইটাক বাদ দি যিখিনি মানুহ থাকিব, সেই মানুহবিলাকক প্ৰত্যেকজনকে আমি কাম দিয়াৰ ব্যৱস্থা কৰি অসমৰ পৰা আমি 10 বছৰৰ ভিতৰত নিবনুৱা সমস্যাৰ 100% নাইকিয়া কৰি দিম, আৰু অসমৰ প্ৰত্যেকজন মানুহকে আমি ধনী কৰি পেলাম। এইটো আমাৰ গেৰাণ্টি। আৰু এই গেৰাণ্টি অকল মুখেৰে দিয়া নহয়, কিতাপত লিখি ৰাইজৰ ওচৰত মোৰ চহী সহকাৰে এই গেৰাণ্টি এইবাৰ আমি প্ৰদান কৰিম। এইটো আমাৰ 3 নম্বৰ গেৰাণ্টি। আমাৰ 4 নম্বৰ গেৰাণ্টি হ'ল আমি অসমক এতিয়া যি ধৰণে আমাৰ অসমীয়া মানুহ এলেহুৱা বুলি বদনাম আছে, আৰু আমাৰ গোটেই কাম কাজবিলাক এতিয়া ফিউডেল সামন্তীয় উৎপাদন ব্যৱস্থাৰ লগত জড়িত। আমাৰ কোনো কামতে প্ৰফেশ্যনেলিজিম নাই। আমি অসমৰ প্ৰত্যেকজন অসমীয়া মানুহক প্ৰফেশ্যনেল অসমীয়া কৰি বা পেছাদাৰী অসমীয়া কৰি গঢ়ি তুলিম। যেনেকৈ ধৰক কোনোবা এজনী কোনোবা এগৰাকী মহিলাই কাৰোবাৰ ঘৰত কাম কৰি তেওঁ 4,000 টকা দৰমহা পায়,